ৰামকিংকৰ কবি দেৱব্ৰত সিংহ অসমীয়া অনুবাদ কুমুদ ঘোষ। মই শিল কাটি মানুহ গঢ়িছোঁ বহুত, দৈহিক শ্ৰম কৰা ঘাম সৰা মানুহ, বোকা পানী লগা মানুহ, শইচ পথাৰৰ মানুহ। বহু ভদ্ৰলোকে মোক সুধিছিল, কিয় বাৰু তোমাৰ কামবোৰত ঘূৰি ঘূৰি আহে শইচ পথাৰৰ মানুহ? মই কৈছোঁ, শক্তিনো ক'ত? তোমালোকৰ সেই শক্তি ক'ত? গুণামোহ দেখিছানে? অথবা বন্য হাড় কেনেকৈ শিলাময় মাটি তল ওপৰ কৰি দৌৰি ফুৰে ইফালৰ পৰা সিফাললৈ? সেই শক্তি ক'ত? যি থকাৰ সেই শক্তি তোমালোকৰ ক'ত? এবাৰ মোলৈ চোৱা, মই ৰামকিংকৰ। মোৰ কান্ধত চুচুনিয়াৰ শিল, এহাতত সাঁতুৰি আৰু সিহাতত বটালি। তোমালোকে ক'লা শিলেৰেনো কি হ'ব? ৰং নাই, পোহৰ নাই, ছাঁ নাই, ছাঁ পোহৰৰ কোনো কেৰামতি নাই, কিনো আছে তোমাৰ শিলত? ক'লোঁ, সেয়া তোমালোকৰ আদিম গুহা মানৱক সোধা, লিঅ'নাৰ্ডো, মাইকেল এঞ্জেলো, ৰাফেল ৰোডাক সোধা। মই জানো, উই পৰুৱাই খালেও নষ্ট নহয় এই সৃষ্টি। এই যে শিল দেখিছা, ই এদিন মহাকালৰ সতে যুঁজ দিব, তাৰ হিচাপ ল'ব বুজি বাজি। মই ৰামকিংকৰ, বাঁকুৰাৰ যোগীপাৰাত ঘৰ। মনত পৰে সেই তাহানিৰ ল'ৰালিত আমাৰ ডাঙৰ ককাইদেউ ৰামপদে আমাক মাটিৰ ঘৰৰ বাৰাণ্ডাৰ মাটিত খৰি মাটিৰে অ আ ক খ লিখি কৈছিল, ঐ কিংকৰ, আঁকত অকিয়াই যা। ককাইদেউৱেনো কেনেকৈ জানিব আঁকত অকিয়াবলৈ কিংকৰ জন্মা নাই? চুবুৰীৰ এজনে মোক আঁকিবলৈ দিছিল মেডনা, মই তেওঁক আঁকি দিছিলোঁ সীতা। জীৱনভৰ মোৰ কোনো বান্ধোন নাই, মোৰ উৰেতো জীৱনত কোনো শলখা নাই। সুজাতা। চাৰিবেৰৰ বাহিৰত নীল আকাশৰ তলত মই গঢ়া প্ৰথম মূৰ্তি সুজাতা। তাইক দেখি শান্তিনিকেতনৰ ভদ্ৰলোকসকলে ওঠ মুঠ চেলেকিছিল, আৰু সেই দীপ্ত মানুহজন, তেওঁ জানিব বিচাৰিছিল, কোনে সাজিছে এই মূৰ্তি? কাৰো মুখৰ মাত সৰা নাছিল, কেৱল ইজনে সিজনৰ মুখলৈ চাইছিল। তাৰ মাজৰে কোনোবা এজনে থেৰুগেৰুকৈ কৈছিল, ৰামকিংকৰ। তেওঁক মোৰ ওচৰলৈ পঠিয়াই দিয়া। সকলো কথা শুনি শিক্ষক নন্দলাল ডাঙৰীয়া, তেওঁ তেতিয়া থতমত খালে। মোৰ ঊৰ্ধ্বশ্বাস বুকুত ধপধপনি। মূৰ্তিটো তুমিয়ে গঢ়ানে? ভয়ে ভয়ে কোনোমতে মূৰ দুপিয়ালোঁ। পাৰিবানে? পাৰিবানে ইয়াতকৈ ডাঙৰ ডাঙৰ মূৰ্তি গঢ়ি ভৰাই দিব সমস্ত আশ্ৰম? তাৰপিছত আৰু কিহে পায়? সন্মুখত যত বাধাৰ পাহাৰ সকলো ভাঙি চুৰমাৰ কৰিছোঁ মই। কাম কৰি গৈছোঁ। মুকলি আকাশৰ তলত ভৰ দুপৰৰ ৰ'দে খাওঁ খাওঁ কৰা তাপত কাম কৰি গৈছোঁ, ইটোৰ পাছত সিটো কাম। গুৰুদেৱে কৈছিল, চোৱা, যেতিয়া যিটোকে পাবা তাকে চাবা, একেবাৰে সৰ্বাংগ জুৰি ধৰিবা, তাৰপিছত তাক চুহি চোবাই হজম কৰিহে এৰি দিবা। মই চব হজম কৰি এৰিছোঁ। মূৰ্তি নিৰ্মাণৰ যত বৈচিত্ৰ্যহীন নিয়ম, মূৰ্তি গঢ়াৰ যত কাৰচাজি, চব গ'ল জাহান্নামে। কাম আগবঢ়াই নিওঁতে যিটো হ'ব লগা আছিল সেয়াই হ'ল। হেৰা, এয়া কি? মই সিফালে গৈ চালোঁ, এইফালে আহি চালোঁ, কিন্তু একোৱেই বুজি নাপালোঁ। হাঁহিছিল মাথো অৱনীন্দ্ৰনাথ ঠাকুৰে। সেয়াই তেওঁ ঘূৰাব ফুৰাব দেখাব, তেওঁৱেই হ'ল ৰামকিংকৰ। মই ৰামকিংকৰ। মোৰ পিতাৰ নাম চণ্ডীচৰণ বেজ, আইৰ নাম সম্পূৰ্ণা। এবাৰ চোৰেণক লৈ কলকাতাৰ এক প্ৰদৰ্শনীলৈ গৈছিলোঁ। মোৰ বিষয়ে তাত লিখা হৈছে, মই চাওতাল। বহুতৰে ধাৰণা এনেকুৱাই, চাওতালসকলৰ মূৰ্তি চূৰ্তি বেছিকৈ গঢ়িছোঁ বাবেই ভদ্ৰলোকসকলে বোধহয় তেনেকৈয়ে ভাবে। কলকাতাত মই গঢ়া কোনো মূৰ্তি নাই, কোনোদিন কেৱে কিবা গঢ়িবলৈ কোৱাও নাই। তাত যিসকল বহি আছে তেওঁলোক নিজক লৈয়ে ব্যস্ত, কাৰোবাক কিবা এষাৰ কোৱাৰ অৱকাশ তেওঁলোকৰ নাই। চোৱা, নাম যশ খ্যাতি অৰ্থ এইবোৰৰ বিষয়ে মই কোনোদিনেই একো ভবা নাই।
শান্তি নিকেতনৰ অলিয়ে গলিয়ে যিবোৰ মূৰ্তি গঢ়িছোঁ তাৰ বাবে ধন লোৱা নাই। ধনৰ বাবে বেচা নাই মোৰ শিল্প, মোৰ সাধনা। চাহিদা আৰু যোগানৰ বজৰুৱা তত্ত্বত মই বিশ্বাস নকৰোঁ। শিল্প, মোৰ বাবে শিল্পৰ কোনো হেতু নাই। শিল্প এটা খেল। এই খেলত হৰা জিকা ডাঙৰ কথা নহয়, খেলাটোৱেই আচল। আজি যিটো পৰাজয়, কাইলৈ সিয়েই জয়। মই ৰামকিংকৰ। গুৰুদেৱৰ ৰঙামাটিৰ ধূলি এৰি মই আন কলৈকো যোৱা নাই। বহুবাৰ আমন্ত্ৰণ পাইছোঁ বিদেশৰ পৰা, নগ'লোঁ। শান্তি নিকেতনৰ মাটি এৰি কলৈকো যোৱা নাই। কি হ'বনো গৈ? ছবি অঁকা, মূৰ্তি গঢ়া, সেয়াতো দক্ষতাৰ কথা। তাৰ বাবে ইমান দুৱাৰে দুৱাৰে ভিক্ষা মাগিব লাগিবনো কিহৰ বাবে? ইমান ভিক্ষা মাগিব লাগিবনো কিয়?